নমস্কাৰ বন্ধুসকল, মই ৰাজু কুমাৰ ৰায় আৰ.কে. ৰায় ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই দেখুৱাম আপোনালোকৰ ভগৱানৰ মূৰ্তি কেনেকৈ তৈয়াৰ কৰা হয়। ইয়াত বহুতখিনি ভগৱানৰ মূৰ্তি বনাই থোৱা আছে। এইটো একো সামগ্ৰী বা এনেকুৱা মেটেল বা কিবা গিটি বালি একো দি মিক্স কৰা নহয়। বৰ্তমান আপোনাৰ ধান খেৰ আৰু মাটিৰে তৈয়াৰ কৰা হয়। তেতিয়াহ'লে বলক আমি আপোনালোকক দেখুৱাম। আৰু কিছুমান কালাৰৰ প্ৰয়োজন হয়, যেনিবা আপুনি কালাৰটো দিয়ে সেইটো চবেই জানে। তেতিয়াহ'লে বলক কেনেকৈ তৈয়াৰ কৰা হয় তাৰ অলপ চাওঁ। এইটো সৰু বনাইছে নেকি? সৰু নহয়, এইটো চাইজৰ। সেই আমি দেখুৱা চাইজটো ইয়াতকৈ ডাঙৰ হ'ব। ইয়াৰ ভিতৰততো একো নাথাকে, অকল এই ধান খেৰহে থাকে। দি আছে, এইটোৱে চাগে। নাক কাণবোৰ চব এইটোৰ পৰাই বনায় নেকি, নে মাটিৰ পৰা? এইটো মাটিৰ পৰা। আপোনালোকে এই শাৰী পাতিকে যিমানখিনি মূৰ্তি দেখিছে এইবোৰ চব মানে অৰ্ডাৰী হয়। যিজন মানুহে অৰ্ডাৰ কৰি গৈছে সেইবোৰ বনাই থৈ ইয়াত বনাই মেলি ইয়াত পলিচ কৰা হৈছে। পলিচ কৰাৰ পিছত ৰং দিয়া হ'ব। পলিচ দিছে নেকি? মাটি দিলে নাথাকে নহয়। দিয়া পলিচ কৰিব লাগিব, তাৰপিছত আকৌ এটা পলিচ মাটি দিব লাগিব, তাৰপিছত যায়হে এইটো গণেশ পূজাও আহিলে আৰু গণেশ। আপোনালোকে দেখিব পাৰিছে এই শাৰী পাতি থোৱা মূৰ্তিবোৰ অৰ্ডাৰী হয় চববোৰ, আৰু পলিচ হ'ব। পলিচ হোৱাৰ পিছত 2-3 দিন লাগে। শুকোৱাৰ পাছত আমাৰ এনেকুৱাকৈ কালাৰ দিয়ে। কালাৰ দিয়াৰ পিছত আৰু বহুতখিনি কাম থাকি যায় বুলি কৈছে। আপোনাৰ কাপোৰ আছে, কাপোৰ কানি লৈ কি আৰু সামগ্ৰীবোৰ আছে চব যোগদান দিব ইয়াত। আৰু মানুহৰ কলাকাৰী দেখিছেনে বাৰু? একজেক্ট মানুহৰ লিখে। মই সুধিছোঁ যাতে ভগৱানৰ মূৰ্তিবোৰ ইমান ধুনীয়াকৈ বনায়, মানুহৰ মূৰ্তিটো আপুনি বনাব পাৰে নোৱাৰে? তেতিয়া কৈছে মানুহ যিটো কাৰিকৰী সেইজনে কৈছে কি নাই, মানুহৰ লিখে বনাব পাৰিম। তেতিয়াহ'লে চব ভিডিঅ'টো